নমস্কাৰ, মই ৰাজীৱ ৰাজ। এনেকুৱা অনুভৱ হৈছে যেন মিত্ৰই আমাৰ সকলো সমস্যাৰ সমাধান কৰিব নেকি? ন' মেন, ন' প্ৰব্লেম। মই এই কথাষাৰ কৈছোঁ কিয়? প্ৰথমতে কৰোণা, তাৰপিছত চাইক্লন, লগতে বানপানীৰ সমস্যা, লগতে আমি অৰ্থনৈতিকভাৱে কিমান দুৰ্বল হৈ আছোঁ সেইটো আপোনালোকেও জানে। তাৰ লগতে এতিয়া আহিছে লকাষ্ট এটেক। এই লকাষ্ট এটেকক যি পতংগৰ আক্ৰমণ চলিছে, এই আক্ৰমণক আৰু কিছুমান মিডিয়া পাৰ্চনে ইয়াক নাম দিছে পাকিস্তানৰ পৰা হোৱা আক্ৰমণ বুলি। আপোনালোকে নাভাবিব আপোনালোকৰ ভিউৱাৰ্ছ বুৰ্বক হয়, ভিউৱাৰ্ছে বুজি পায় কোনটো সঁচা কোনটো মিছা। এয়া চাওক কেনেকৈ মিডিয়াত প্ৰচাৰ কৰিছে এই আক্ৰমণ, পতংগৰ আক্ৰমণক তেওঁলোকে পাকিস্তানৰ আক্ৰমণ বুলি। এই পতংগসমূহতো ব্ৰেইন ৱাছ কৰিব নোৱাৰি যে তেওঁলোকৰ ব্ৰেইন ৱাছ কৰিছে আৰু তেওঁলোকক কৈ দিছে যে তোমালোকে ভাৰতত যোৱা আৰু তেওঁলোকৰ ওপৰত আক্ৰমণ চলোৱা। এওঁলোককতো ৰবট হিচাপত ইউজ কৰিব নোৱাৰি যে তেওঁলোকৰ দেহৰ ভিতৰত চিপ সোমাই দিছে আৰু তেওঁলোকক ৰবট হিচাপত চলাই আছে। এই পতংগসমূহ ভাৰতলৈকে অহাৰ আগতে পাকিস্তানৰ অলৰেডি বহু খেতি, বহু গছ-গছনি ধ্বংস কৰি দিছে। প্ৰথমতে আমি জানি লওঁ এই লকাষ্ট কি হয়। এই পতংগটো দেখাত গ্ৰাছ হোপাৰৰ নিচিনা হয়। এই পতংগটোৰ বিশেষকৈ দুটা ৰূপ থাকে। যেতিয়া ই অকলে থাকে তেতিয়া ই সাধাৰণ ৰূপত থাকে আৰু ই দেখিবলৈ এনেকুৱা হয়। এই ফেচটোক চলিটাৰী ফেচ বুলি কোৱা হয়। যেতিয়াই এই পতংগটোৰ আশে-পাশে বহু গছ-গছনি, বহু ফল-মূল দেখে, যেতিয়াই ইয়াৰ পৰিৱেশটো অনুকূল হয় তেওঁলোকৰ বাবে, বৰষুণ হৈ আছে, মাটি ৱেট হয়, তেতিয়াই তেওঁলোকে তেওঁলোকৰ ছেকেণ্ড ফেজলৈকে পৰিৱৰ্তন হৈ যায়, অৰ্থাৎ তেওঁলোকে বিকশিত হৈ যায়। আৰু বিকশিত হ'লে তেওঁলোকে দেখিবলৈ এনেকুৱা দেখি। আৰু এই ফেজটোক কোৱা হৈছে গ্ৰিগৰিয়াছ ফেজ। যেতিয়াই এই পতংগটোৱে চলিটাৰী ফেজৰ পৰা গ্ৰিগৰিয়াছ ফেজলৈকে যায়, বিকশিত হয়, তেতিয়াই এই পতংগটোৰ সকলো সলনি হৈ যায়। তেওঁলোকৰ আচৰণ, তেওঁলোকৰ অভ্যাস, তেওঁলোকৰ খোৱাৰ ধৰণ, তেওঁলোকে সকলো বস্তু খাবলৈ আৰম্ভ কৰে। ফল-মূল, খেতি, ক্ৰপ, নন ক্ৰপ সকলো খাবলৈ আৰম্ভ কৰে। আৰু এই গ্ৰিগৰিয়াছ ফেজটোৱে আমাৰ কাৰণে বিপদজনক। কাৰণ এই গ্ৰিগৰিয়াছ ফেজত তেওঁলোকৰ ব্ৰেইন বৃদ্ধি হয়, তেওঁলোকে তেওঁলোকৰ গ্ৰুপ বনাবলৈ আৰম্ভ কৰে আৰু তেওঁলোকৰ এই গ্ৰুপ যিটো ফালেৰে যায়, যিডোখৰ ঠাইৰে যায়, সেই ঠাইডোখৰ তেওঁলোকে ধ্বংস কৰি দিয়ে। এই পতংগৰ গ্ৰুপটো ইমানেই ভয়ংকৰ যে এই গ্ৰুপটোত প্ৰায় 40 কিলোমিটাৰ, 60 কিলোমিটাৰলৈকে ডাইমেনশ্যন তেওঁলোকে ৰাখে। অৰ্থাৎ 40 কিলোমিটাৰৰ পৰা 60 কিলোমিটাৰ ডাইমেনশ্যনত তেওঁলোকৰ গ্ৰুপটো থাকিলে তাত কিমান পতংগ সোমাই থাকিব পাৰে আপোনালোকে অনুমান কৰক। আৰু এই পতংগৰ গ্ৰুপটো যিটো ঠাইৰে যায় সেই ঠাইডোখৰ গোটেই ধ্বংস কৰি দিয়ে। ৰিপৰ্ট অনুসৰি এই গ্ৰুপটোৱে প্ৰায় এদিনত 5,000, 6,000 মানুহৰ সমান আহাৰ তেওঁলোকে খাই দিয়ে। আন এক ৰিপৰ্ট অনুসৰি তেওঁলোকে প্ৰায় 35-30 হাজাৰ মানুহৰ সমান আহাৰ তেওঁলোকে এদিনত খাই দিয়ে। গতিকে চিন্তা কৰক এই গ্ৰুপটো কিমান ভয়ানক হ'ব পাৰে আমাৰ মানুহৰ বাবে, আমাৰ খেতি-বাতিৰ কাৰণে, আমাৰ গছ-গছনিসমূহৰ বাবে। ৰিপৰ্ট অনুসৰি ভাৰতত প্ৰায় 800 মিলিয়ন লকাষ্ট উপস্থিত আছে, ভাৰতত বিচৰণ কৰি আছে আৰু এইসমূহে ৰাজস্থান, গুজৰাট আদি ৰাজ্যসমূহৰ ধ্বংসলীলা অব্যাহত ৰাখিছে। আৰু পাকিস্তানত 400 মিলিয়ন লকাষ্ট তেওঁলোকে তাত বিচৰণ কৰি আছে, তাৰ খেতি-বাতিসমূহ, তাৰ ফল-মূলসমূহ ধ্বংস কৰি আছে। আৰু সেই পতংগসমূহ তাত যেতিয়া এইবোৰ গছনি, ফল-মূলসমূহ শেষ হৈ যাব, তেতিয়া সেই পতংগসমূহ ভাৰতলৈকে আহি যাব, যাৰ ফলত এই 800 মিলিয়নত সেই 400 মিলিয়নত যোগ হৈ যাব। এতিয়া প্ৰশ্নটো হয় এই পতংগবোৰ কিয় আহিছে? এই পতংগবোৰে কিয় আক্ৰমণ কৰিছে? আপোনালোকক মই কওঁ, এই পতংগবোৰ কোনো নতুন বস্তু নহয়। এই পতংগসমূহ আমাৰ ইতিহাসৰ পৰা আহি আছে। বিভিন্ন ধাৰ্মিক কিতাপতো ইয়াৰ উল্লেখ আছে, বিভিন্ন ৰজা মহাৰজাৰ বিভিন্ন চিহ্নতো ইয়াৰ উল্লেখ কৰিছে, কেনেকৈ এই পতংগসমূহে সেই সময়তো এই পতংগসমূহে বিভিন্ন ধ্বংস কৰিছিল।
আপোনালোকক মই প্ৰথমতে কোৱাৰ নিচিনা যেতিয়া বৰষুণ হয়, যেতিয়া মাটিবোৰ ৱেট হয়, গছ-গছনিবোৰ ফুলিবলৈ আৰম্ভ কৰে, তেতিয়া এই পতংগসমূহে বিকশিত কৰে। আৰু আপোনালোকে জানে যে এতিয়া বতৰ ৱাৰ্ম হৈ আহি আছে, এতিয়া ৱেডাৰ ৱাৰ্ম হৈ আহি আছে, লাহে লাহে বৰষুণ হ'ব আৰম্ভ কৰিছে। গতিকে এই পতংগবোৰৰ বিকশিত হোৱাৰ বাবে এক সুপৰিৱেশ পাইছে, যাৰ বাবে এই পতংগসমূহ বিকশিত হৈ গৈছে। তাৰপিছতে মোৰ এনেকুৱা লাগিছে যেন লকডাউনৰ ফলত বিভিন্ন ঠাইত, বিভিন্ন দেশত, বিভিন্ন ৰাজ্যত কি হৈছে, এই লকডাউনৰ ফলত তেওঁলোকে খেতি বাতিসমূহ ভালকৈ কৰিব পৰা নাই, যাৰ ফলত এওঁলোকে আহাৰ ভালকৈ পোৱা নাই, যাৰ বাবে তেওঁলোকে বিভিন্ন ঠাই বিচৰণ কৰিব লগা হৈছে, যাৰ ফলত তেওঁলোকে ইয়ালৈকেও আহিছে। তাৰপিছতে আন এক কাৰণ হৈছে যি বেংগলত চাইক্লন হৈ গ'ল, সেই চাইক্লনৰ উইণ্ডৰ ডাইৰেকশ্যন এনেকৈ ব্ল' হৈছিলে, যিটোৰ ফলত এই পতংগসমূহে ভাৰতলৈকে বেছিকৈ সোমাইহে আহিছিলে। তাৰ লগতে আগতো এই পতংগসমূহ ৰাজস্থান আদি ঠাইত বিশেষভাৱে থাকিছিলে। লকডাউনৰ ফলত খেতি ভালকৈ হোৱা নাই, শস্যসমূহ ভালকৈ হোৱা নাই, ফল মূল ভালকৈ হোৱা নাই, যাৰ ফলত তেওঁলোকৰ খাদ্যৰ অভাৱ হৈছে আৰু তেওঁলোকে খাদ্যৰ বিচৰণ কৰি বিভিন্ন ৰাজ্যলৈকে তেওঁলোকে ঢাপলি মেলিছে। এতিয়া আহিছোঁ ইয়াৰ সমাধানৰ দিশলৈ। প্ৰথম উপায়, যিটো অলৰেডি বিভিন্ন ৰাজ্যত কৰিছে, এই পতংগসমূহে চাউণ্ড পালে, শব্দ পালে তেওঁলোকে আঁতৰি যাব আৰম্ভ কৰে। গতিকে আমি লাউড স্পীকাৰ বা তেনেকুৱা কোনো শব্দৰ ব্যৱস্থা কৰি এইসমূহক আমি তাৰ পৰা আঁতৰাব পাৰোঁ। এই সমাধানত কিছু প্ৰব্লেম আছে, কিয়নো য'ত শব্দ হ'ব তাৰ পৰা তেওঁলোক আঁতৰি যাব, কিন্তু আৰু আন ঠাইত তেওঁলোকে বাহৰ পাতিব। তাৰ পিছতে আন এক সমাধান হৈছে পেষ্টিচাইড ইউজ কৰিব পাৰোঁ। যদিহে আমি পেষ্টিচাইড ইউজ কৰোঁ, তেওঁলোকৰ ওপৰত ছটিয়াই দিওঁ, তেনেহ'লে এই পতংগবোৰ আমি মাৰিবলৈ সমৰ্থ হ'ম। কিন্তু ইয়াতো প্ৰব্লেমটো হৈছে এই পেষ্টিচাইডবোৰ বহু ক্ষতিকাৰক হয়, আমাৰ এনভাইৰনমেণ্টৰ ক্ষতি কৰিব পাৰে। এই পতংগসমূহক ছটিয়াৰ ফলত যিবোৰ খেতিত এইবোৰ পৰি যাব, আমাৰলৈকে খাদ্য হৈ আহিলে আমি যেতিয়া খাদ্য হিচাপে ব্যৱহাৰ কৰিম, তেতিয়া ই আমাৰ ক্ষতি কৰিব। গতিকে আন এক সমাধান হৈছে কি, আমি ইক' ফ্ৰেণ্ডলি পেষ্টিচাইড ইউজ কৰিব পাৰোঁ নেকি, যিবোৰ খেতিত পৰিলেও আমাৰ ক্ষতি নহয়, আমি খাদ্যবোৰ খালেও ক্ষতি নহয়। কিন্তু ইয়াতো এক প্ৰব্লেম আছে, কাৰণ ইক' ফ্ৰেণ্ডলি পেষ্টিচাইড ইউজ কৰিলে এই পতংগসমূহে সোনকালে নমৰে, এই পতংগসমূহৰ ওপৰত সোনকালে প্ৰভাৱ নেপেলায়। তাৰপিছতে আন এক সমাধান হৈছে, যিটো অলৰেডি পাকিস্তানে কৰি আছে। তেওঁলোকে তেওঁলোকৰ নাগৰিকসকলক কৈছে যে যিবোৰে এই পতংগবোৰ ধৰি আনি বেংকত দিব, পইচা দিয়া হ'ব। এই পতংগসমূহ ধৰি নি 1 কেজি যদি বেংকত জমা দিয়ে, তেনেহ'লে তাত ভাৰতীয় মূল্যত 9 টকা দিয়ে। কিন্তু আপোনালোকে ভাবিছে যে এই পতংগসমূহ বেংকে কি কৰে? বেংকে কৰে কি, এইসমূহ চৰকাৰে লৈ পেলাই তেওঁলোকে এই পতংগবোৰক তেওঁলোকে চিকেন ফিড হিচাপত ইউজ কৰে, চিকেনৰ খাদ্য হিচাপত ইউজ কৰে, কাৰণ এই পতংগসমূহত 70% প্ৰটিন থাকে। আপোনালোকৰ ওচৰত মই এই বিষয়বস্তুবোৰ দাঙি ধৰিলোঁ। যদিহে আপোনালোকৰ মোৰ এই ভিডিঅ'টো ভাল লাগিল, তেনেহ'লে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।